নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আপোনালোকক জনাবলৈ যাওঁ যে মনোজ ভাইৰ বিষয়ে। আপোনালোকক হহুৱাই কিছু খুহুতীয়া ভিডিঅ' আগবঢ়াই তেওঁ এটা ব্লগ চেনেল আছে, লগতে তেওঁ বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়াই। তেওঁ প্ৰকৃততে কোন হয় আপোনালোকক জনাবলৈ বিচাৰিছোঁ। মনোজ ভাইৰ সম্পূৰ্ণ নাম হৈছে মনোজ শইকীয়া আৰু তেখেতে ইউটিউবৰ বাহিৰে বেপাৰ বাণিজ্য চলায়। তেখেতে ইউটিউবলৈ অহাৰ আগতে প্ৰথমতে কাৰ পৰা কেনেকৈ মটিভেট হ'ল তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেখেতে 1917 চনত যেতিয়া জিঅ' কোম্পানী আহিছিল তেতিয়া এটা এণ্ড্ৰইড মোবাইল আৰু লগতে এখন চিম তেওঁ ক্ৰয় কৰিছিল আৰু তাৰপিছত তেখেতে ইউটিউবটো খুলি এটা দুটা ভিডিঅ' চাই থকাৰ মাজতে তেখেতে অসমীয়া চেনেল আছামিজ গাই নামৰ চেনেলত তেখেতে মটিভেশ্যনেল ভিডিঅ' এটা পালে। ইউটিউব চেনেল কেনেদৰে খুলি পইচা ইনকাম কৰিব পাৰি তেনেদৰে তেওঁ মটিভেশ্যনেল হৈছিল। তেতিয়াৰ পৰা তেখেতে ভিডিঅ' এটা দুটা দি আজি জনসাধাৰণৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি মনোজ ভাইৰ জীৱনী শুনি কেনে লাগিলে নিশ্চয় কমেণ্টত জনাব। ইয়াৰ পাছত আপোনালোকক কাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্টত লিখিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে কমেণ্ট কৰিব, লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই নতুন ভিডিঅ' বনাবলৈ বহুত উৎসাহ পাম। ধন্যবাদ।